আমাৰ যিখন মুখাৰ ভাওনা আমি ইয়াত আমি য'তে ত'তে আমি প্ৰদৰ্শন কৰোঁ, সেই মুখাৰ ভাওনাখনৰ গোটেই কাহিনীটো ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিলে আমাৰ পিতৃ প্ৰয়াত সত্ৰাধিকাৰ কুশকান্তদেৱ গোস্বামী। তেখেতে এই সীতাহৰণ, বালিবধ, ৰাৱণবধ, দুন্দুভিবধ এই যিখন ৰামায়ণৰ কাহিনীৰ ওপৰত ভাওনা তেখেতে সৃষ্টি কৰিছিলে, তাত এই কবন্ধৰ চৰিত্ৰটো তেখেতে তাত সংযোজন কৰিছিলে। ই ৰামায়ণৰ এটা কাহিনী। এজন দেৱতা এই ঋষিৰ সাপত সাপগ্ৰস্ত হৈ এনেকৈ থাকিব লগা হৈছিল বনত, আৰু তেওঁ বেছি লৰচৰ নকৰে। তেওঁ য'তে থাকে তাৰ পৰা হাত দুখন দীঘল হৈ যায়, আৰু তেওঁ তাতে যি বস্তুৱেই পায় সামৰি লৈ আহে, আৰু সেই অনুপাতে তেওঁ ভক্ষণ কৰে মানে তেওঁৰ আকৌ সুকীয়াকৈ তেওঁ মূৰ নাছিল। তেওঁৰ পেটতে সকলো মুখমণ্ডল, নাক, কাণ সমস্ত তেওঁৰ বুকত, আৰু তেওঁ সেই ঋষি সাপগ্ৰস্ত হৈছিল মানে তেওঁক তেনেধৰণে সাপ দিছিল, আৰু তেনেধৰণে তেওঁ আছিল। তেওঁক কৈছিলে যে যিদিনাই তুমি ৰামৰ হাতত বা লক্ষ্মণৰ, বিশেষকৈ ৰামৰ হাতত তোমাৰ হাত দুখন ছেদন হ'ব, তেতিয়াই তুমি মুক্তি পাবা। ঠিক ৰামে লক্ষ্মণে সীতাক বিচাৰি যেতিয়া অৰণ্যত গৈ আছিল, তাতেই কবন্ধৰ লগত ভেদ হৈছিল, আৰু কবন্ধই ৰাম লক্ষ্মণক ধৰি লৈ গৈছিল, নি তেওঁক ভক্ষণ কৰাৰ এটা তেওঁ পৰিকল্পনা কৰিছিল। ঠিক তেনেতে ৰামে লক্ষ্মণক ক'লে যে এওঁক ছেদন কৰা, এওঁ হ'ল কবন্ধ। সেইবুলি কৈ তেওঁ লাহেকৈ ৰাম আৰু লক্ষ্মণে দুখন হাত ছেদ কৰিলে। ছেদ কৰাৰ পিছতে তেওঁ দেৱতাজন মুক্ত হ'ল। মুক্ত হৈ তেতিয়া কৈছে যে তুমি ৰাম, মোক ঋষিয়ে সাপ দিবলৈ কৈছিলে, তোমাৰ হাত বেলেগে ছেদন কৰিব নোৱাৰে। ৰামে তোমাক যেতিয়া হাত দুখন ছেদ কৰিব, তেতিয়াহে তুমি মুক্তি পাবা। গতিকে সেইদিনাই তেওঁ মুক্ত হৈছিল। সেই কাহিনীটোকে আনি আমাৰ পিতৃয়ে এইখন নাটকত সংযোজন কৰিলে, আৰু আমাৰ ভাতৃ প্ৰদীপ গোস্বামীয়ে এই কবন্ধ মুখাটো তেওঁ ৰামায়ণৰ সেই ভাওনাখনৰ গোটেই মুখাবোৰেই বনাইছিলে, তাৰ মাজতে কবন্ধ মুখাটো তেওঁ বনাই অভিনয় কৰালে, আৰু বৰ্তমান সেই মুখাটো কৌতূহলৰ সৃষ্টি হৈছে, আৰু বিভিন্ন সংগ্ৰহালয়েও সেই মুখাটো নিয়াৰ ক্ষেত্ৰত